নমস্কাৰ, মই ৰূপজ্যোতি বৰা। আমাৰ শৰীৰত কিছুমান স্থানত তিল থাকে। তিলৰ সহায়ত মানুহৰ ব্যক্তিত্ব আৰু ভৱিষ্যতৰ কিছু কথা জানিব পাৰি। সাধাৰণতে কোন স্থানত তিল থাকিলে কি হ'ব সেই কথা জানিলে আমি সহজে শুভ আৰু অশুভ কাৰ্যৰ বাবে আমি সতৰ্ক হ'ব পাৰোঁ। গতিকে আমি জানো আহকচোন, আমাৰ শৰীৰত কোন স্থানত তিল থাকিলে কি হয়। জ্যোতিষশাস্ত্ৰৰ মতে লাল ৰঙৰ তিলে সকলো স্থানতে শুভ ফল প্ৰদান কৰে, কিন্তু ক'লা ৰঙৰ তিলে স্থান বিশেষে ফল বেলেগ বেলেগ প্ৰদান কৰে। মানুহৰ মূৰৰ ব্ৰহ্মতালুত আৰু কপালৰ মাজত ক'লা তিল থাকিলে তপস্য সাধক, ভাগ্যৱান, জ্ঞানী, খ্যাতিৰ পৰিচায়ক হয়। জ্যোতিষশাস্ত্ৰৰ মতে নাৰীৰ কপালৰ বাওঁফালে ক'লা তিল থাকিলে সুপুত্ৰৱতী আৰু সৰল মনৰ হয়, আৰু কপালৰ সোঁফালে নাকৰ ওপৰত তিল থাকিলে দ্ৰব্যধন, যশস্য লাভৰ সম্ভাৱনা থাকে। জ্যোতিষশাস্ত্ৰৰ মতে সোঁফালৰ চকুত তিল থাকিলে বুদ্ধি আৰু বিচাৰ ক্ষমতাৰ অধিকাৰী, বহু লোকৰ শ্ৰদ্ধাৰ পাত্ৰ, যশস্যাৰ পাত্ৰ হয়, কিন্তু বাওঁফালৰ চকুত তিল থাকিলে বহু কষ্টৰে জীৱন যাপন কৰিবলগীয়া হয়। জ্যোতিষশাস্ত্ৰৰ মতে মানুহৰ গালৰ সোঁফালে তিল থাকিলে ভাগ্যশালী, গুণী আৰু সুখী হয়। জাতক জাতিকাৰ ভৰিৰ আঙুলিত তিল থাকিলে দূৰদৰ্শী, চিন্তাশীল আৰু দাৰ্শনিক হয়। এইসকল জাতক জাতিকাই নিজক আনতকৈ বেলেগ হিচাপে ভাবি ভাল পায়। আৰু ভৰিৰ তলত তিল থাকিলে জাতকে বিদেশ ভ্ৰমণ কৰিব পাৰে। জাতক ধনৱান, শিক্ষিত আৰু প্ৰতিষ্ঠিত হয়। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।